মৰ্নিং সকলোকে আজি আমাৰ সেকেন্ড ডে আমি যাবলৈ ওলাইছো এতিয়া ইয়াৰ পৰা আমাৰ বোট আহি পেলাই এন্ডিং পইণ্ট পাই গলহি এতিয়া আমি ইয়াৰ পৰা নামিব লাগিব আৰু ইয়াৰ পিছত আমি আজি দিনটোৰ ওচৰতে থকা কেইটামান লোকেশ্যন ফুৰিম সন্ধিয়া আমাৰ ট্ৰেইন আছে মাইসৰলৈকে উভতি যোৱাৰ দিনটো কি ফুৰো চাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব বোট হাউচৰ পৰা ওলাই আমাৰ এখন অটো বন্দবস্ত কৰিলোঁ দিনটো ফুৰিবৰ কাৰণে অটোখনে আমাক ফাৰ্ষ্টত আনিছে এইটো এটা শাৰী ফেক্টৰী কেৰেলা হেণ্ডলুম শাৰী যথেষ্ট বিখ্যাত হয় যেনেকৈ আমাৰ অসমীয়া পাট শুৱালকুছিৰ মানুহে চাবলৈ যায় তেনেদৰে ইয়াতো সেই কেৰেলা আহিলে মানে তেওঁলোকৰ হেণ্ডলুম শাৰী কেনেকৈ বনোৱা হয় তাক দেখুৱাবৰ কাৰণে এনেকৈ ফেক্টৰীবোৰত লৈ আহে তো আমিও আহিছোঁ তালৈকে তো গৈ পেলাই চাওঁ ভিতৰটো কেনেকুৱা হয় বৈ আছে আৰু এইখন তাহাঁতৰ ষ্ট'ৰ হয় ইয়াতে ৰাখিছে হেণ্ডলুম বস্তুবিলাক তো কিনিব পাৰে কিনিলে এতিয়া আমি আহিছোঁ এটা বাৰ্ড চেঞ্চুৰী পাথিৰামানাল বাৰ্ড চেঞ্চুৰী ইয়াতে যাবৰ কাৰণে এই বেক ৱাটাৰ্ছ আছে বেক ৱাটাৰ্ছৰ মাজত আইলেণ্ড টাইপত আছে বাৰ্ড চেঞ্চুৰীটো তাত যাবৰ কাৰণে বোট ল'ব লাগিব ইয়াৰ পৰা দুটা ধৰণৰ বোট এভেইলেবল হয় এটা হৈছে স্পীড বোট আৰু এটা হৈছে নৰ্মেল চিকাৰা বোট তো চিকাৰা বোটৰ কাৰণে যাবলৈ হ'লে তেওঁলোকে 1000 रुपीज চাৰ্জ লয় তো তাত গৈ মানে সেই যিটো আইলেণ্ড দেখিছে সেই আইলেণ্ডটো হৈছে বাৰ্ড চেঞ্চুৰী তাতে নমাব তাৰপিছত তাত ফুৰি পেলি আকৌ আহিবৰ সময়ত লৈ আহিব ইয়ালৈকে তো তাৰ কাৰণে 1000 रुपीज আৰু নহ'লে আছে স্পীড বোট এনেকুৱা স্পীড বোট আৰু স্পীড বোটত গ'লে মানে তাত এটা ৰাউণ্ড মৰাব ড্ৰাইভ কৰিব পাৰি তো ৰাউণ্ড কৰি পেলাই তাত ড্ৰপ কৰিব আকৌ তেনেকৈ লৈ আহিব তো তাৰ কাৰণে 1500 হয় তো আমি চাওঁ কোনটো লৈ পেলাই ভাল লাগিব তো লৈ আমি স্পীড বোট ৰাইড লৈছোঁ স্পীড বোটত চলালো আমি বহুত মজা তিতি বুঢ়ী শেষ আৰু এতিয়া আমি বাৰ্ড চেঞ্চুৰীটো পালোহি ইয়াৰ ভিতৰত ফুৰিম অকণমান তাৰপাছত আকৌ এইজনী কি কৰি আছে তাৰপাছত আকৌ বোটখন আহিব আৰু আমাক লৈ যাব ইয়াৰ পৰা একদম মজা এক্সপিৰিয়েঞ্চ মইতো চলালোৱে টুপি চুপি উৰি গৈ পানীত পৰিলে আমি টুপি বিচাৰি যাম বহুত ভাল লাগিলে কিন্তু আমি ফাৰ্ষ্ট টাইম ললো স্পীড বোট শিকাই দিব ভিডিও কেনেকৈ মিলাই দিয়ে ঠিক আছে তাইক বোলে ব্লগিং কৰিবলৈ শিকাই দিব লাগে তাই বহুত ধুনীয়া ভিডিঅ' বনায় বহুত কথা কৈ কৰে কিন্তু মানে তাই নাজানে ইউটিউবত কেনেকৈ দিব লাগে তো মোক কৈছে তুমি শিকাই দিবা মই শিকাই দিম তুমি বনাবা আপোনালোকে তেতিয়া এপি ভিডিঅ' চাব দেই কি দেখিছা চৰাই তোমালোকে কি দেখিছা এপি চৰাই কি
ডাইলগ গোন্ধ পাইছা তুমি কি হেতু হা হা ও হেতু ডাইলগ গোন্ধই পাইছ চা চা এফালে চাই দিয়া তুমি ইমান ধুনু লাগিছে তোমাক পালুহি আমি এতিয়া আমি আহিছোঁ কইৰ মিউজিয়াম এইটো মিউজিয়ামত আহিছোঁ এইটো কইৰ মিউজিয়াম মানে এইটো কইৰ হৈছে যে নাৰিকলৰ মানে বাকলিৰ ভিতৰৰ যিখিনি জাবৰ তো ইয়াতে চাগে তাৰ বহুত কিবা কিবি ইউজ হয় তো কেনেকুৱা কি ইউজ আছে কেনেকৈ কি হৈছিলে সেইখিনি বিষয়ে হয়তো এই মিউজিয়ামটোত ডিটেইলছ আছে তাতে আমি গৈ পেলাই চাওঁ ভিতৰলৈকে কি কি পাওঁ তাত ধুনীয়াকৈ গোটেইখিনি দেখুওৱা আছে ইয়াত গোটেইখিনি বহুত ধুনীয়াকৈ নাৰিকলৰ বাকলিৰ পৰা বনোৱা আছে তাজমহলৰ চেপত বনাইছে ইফালে এইটো তাৰ পৰাই বনাইছে ইয়াত পিন্ধি থকা জুৱেলাৰীখিনিও তাৰ পৰাই বনোৱা হৈছে এয়া গণেশৰ এটা মূৰ্তি ৰখা হৈছে যিটো কইৰ পৰাই বনোৱা হৈছে ইয়াত গাঁৱলীয়া যিটো পদ্ধতি প্ৰথম সেই পদ্ধতিটো দেখুওৱা হৈছে ঘৰুৱা পদ্ধতিটো কেনেকৈ কইৰ বনোৱা হয় আচলতে ইয়াত তেনেকৈ আগৰ প্ৰচেছটো দেখুওৱা হৈছে আজিকালি মেচিনত বনোৱা হয় কিন্তু আগতে এনেকৈ নাৰিকলৰ বাকলিটো কোবাই তাৰ পৰা জাবৰটো ওলোৱা হৈছিলে এনেকৈ গোটেই প্ৰচেছখিনি দেখুৱাইছে তাৰপাছত গৈ পেলাই এনেকৈ সূতাটো যিটো ৰছী আমি পাওঁ সেই ৰছীটো এনেকৈ বনাইছিলে মিউজিয়ামত সেইখিনি গোটেইখিনি ধুনীয়াকৈ এনেকৈ বনাই ৰখা হৈছে তাৰপাছত এনেকৈ যঁতৰৰ নিচিনা ব্যৱস্থা আছিলে য'ত সূতাটো কটা হৈছিলে লাহে লাহে এনেকুৱা ধৰণৰ মেচিন আহিলে এইবোৰ যঁতৰ দেখিছে আমি তাঁতত যেনেকুৱা যঁতৰ ব্যৱহাৰ কৰোঁ তাৰে অলপ বেলেগ বেলেগ পদ্ধতি কিন্তু এইবোৰ যঁতৰে হয় একোটা সূতা কটাৰ কাৰণে এনেকুৱা মেচিন আহিলে মেচিনত কৰে ইয়াত ধুনীয়াকৈ গোটেই প্ৰচেছটো দেখুওৱা হৈছে নাৰিকল পৰাৰ পৰা আৰম্ভ কৰি নাৰিকল ঘৰলৈ নিছে তাৰ কেনেকৈ বাকলিটো এৰুৱাইছে তাৰপাছত সেইখিনি এনেকৈ শুকুৱাইছে শুকোৱাৰ পাছত লৈ গৈ তাক মৰিয়াই যিটো প্ৰথম দেখুৱাইছিলে গাঁৱলীয়া পদ্ধতিটো সেইটো মৰিয়াই তাৰ পৰা জাবৰটো উলিয়াইছিলে ফাইবাৰটো তাৰপাছত এনেকৈ সূতা বনাইছিলে গোটেই প্ৰচেছখিনি বহুত ধুনীয়াকৈ দেখুওৱা হৈছে অকণমানি কাঠৰ মূৰ্তি বনাই পেলাই ইয়াত ৰাখিছে ধুনীয়াকৈ এটা ঘৰ বনাই থৈছে কইৰ পৰা এইখিনি এৰিয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে তো ওচৰলৈ গৈ আমি চাব পৰা নাই
ইয়াত হাল ৰাখিছে এনেকৈ কেনেকৈ সূতাখিনি বনোৱা হয় আৰু এইটো ট্ৰেইনিং চেণ্টাৰ হয় ফ্ৰী ট্ৰেইনিং দিয়ে গভৰ্ণমেণ্টৰ ফালৰ পৰা 6 মাহ আৰু এবছৰীয়া ট্ৰেইনিং তাৰপাছত তেওঁলোকে প্লেচমেণ্টটো প্ৰভাইড কৰে ধুনীয়াকৈ ৰাখিছে যথেষ্ট মই ইমানখিনি বস্তু যে ইয়াৰ পৰা বনাই বা এনেকুৱা স্কোপ আছে ভবা নাছিলোঁ নৰ্মেলি আমি সূতাটো দেখিছোঁ মানে ৰছীটো দেখিছোঁ আৰু কাৰ্পেটবোৰ দেখিছোঁ তো ইয়াত আহি দেখিলোঁ যে বহুত বস্তু ইয়াৰ পৰা বনাব পাৰি আৰু ইমান ধুনীয়াকৈ সেইটো বস্তুকে মিউজিয়াম আকাৰত ৰাখিছে চৰকাৰক এই কথাটোৰ কাৰণে ধন্যবাদ দিব লাগিব ইয়াত এনেকৈ এইটো দোকানো ৰাখিছে তেওঁলোকৰে সামগ্ৰী বনোৱা ইয়াৰ পৰা বজাৰ কৰিব পৰা অপশ্যনটোও ৰাখিছে তেওঁলোকে সজোৱা সামগ্ৰী বিভিন্ন ধৰণৰ ये गवर्नमेंट का है ना पूरा गवर्नमेंट सरकारी है ये गोटे बस्तु तो नारिकলৰ খুতৰাৰ পৰা এনেকৈ ধুনীয়াকৈ হাতা বনাই থৈছে আমাৰ ঘৰটো আগতে বনাই নহয় পাতি উলিয়াবলৈ কিবা কৰিবলৈ ইয়াততো বহুত ধুনীয়াকৈ ডিজাইন দি বনাইছে পলিশ কৰি হাতাও বনাই থৈছে ধুনীয়া ধুনীয়া এতিয়া আমি আহিছোঁ মাৰাৰী বিচ পাইছোঁহি এইটো যথেষ্ট ভিৰ ভাৰ থকা বিচ হয় ভিৰ আছে বহুত তাত গৈ পেলাই ভিতৰৰ লোকেশ্যনটো চাওঁগৈ হিৰোইন এইফালে দুজন হেপী ক'ত আহিছা কি বিচ মাৰাৰী বিচ দেখিছে ব্লগিং কৰিছে ব্লগিং এপিয়ে পুৰা ব্লগিং কৰিছে বিচৰ ফ্ৰণ্টত বহি লৈ এফালে সাগৰখন ঢৌ যথেষ্ট বাঢ়ি আছে পানীৰ ওচৰলৈ কাকো যাবলৈ দিয়া নাই আৰু নোযোৱাটোৱে ভাল এনেকুৱা আমি এনেকুৱা আৰামী চকীত বহিছোঁ ছাতিৰ তলত দুখন চকীত 100 টকা এই দুখনত 100 টকা আৰু এইফালে দুখনত 100 টকা 200 টকা দি বহিছোঁ আমি আজি বহিয়ে আমি সোনকালে উঠাত নাই আজি ভালে কৰিছোঁ অৱশ্যে এনেকৈ যে বহিবলৈ সুবিধাটো দিছে আমাৰ ৰ'দত এনে ছাতি ছাতি লগাই 100 টকা বাৰু বেছি হৈছে লৈছে আৰু সেইকাৰণে বহিয়ে থাকিম নিউ ব্লগাৰ আহি আছে অতি সোনকালে এপি তোমাৰ চেনেলটোৰ নামটো কি কোৱাচোন এপি চেনেলটো নাই একো এতিয়া আমি মাৰাৰী বিচৰ পৰা ডাইৰেক্ট ষ্টেচন যাম ৰেলৱে ষ্টেচনৰ পৰা আমাৰ গধূলি ট্ৰেইন আছে মাইচৰলৈকে ঘূৰি যোৱাৰ তো আজিৰ এলেপি ভ্লগটো ইমানতে সামৰিছোঁ আশা কৰি দুটা ভিডিঅ' চাই আপোনালোকে ভাল পালে এলেপিৰ পৰা আগবঢ়োৱা যদি ভাল পালে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলত যদি নতুনকৈ ভিডিঅ' চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ